হেল্ল' এভৰিৱান, আশা কৰোঁ আটাই ভালে আছে। আজি ৰান্ধিব ওলাই মোৰ মনত পৰিলে যে পিঁয়াজ পাতো দেখোন দিব পাৰি তৰকাৰীখনত। সোৱাদকণ আৰু অকণ বাঢ়ি যাব। দৌৰি আহিলোঁ খেতিডৰালৈ, কাৰণো ভাল নালাগে সতেজ শাক পাচলি ছিঙি খাবলৈ। আপোনালোকেও নিশ্চয় ভাল পায়। আপোনালোকেও দেখোন নিজাববীয়াকৈ শাক পাচলি খেতি কৰিব পাৰে। যিহেতু আজিকালি খেতি কৰোঁতে অত্যাধিক পৰিমাণত ৰাসায়নিক সাৰ প্ৰয়োগ কৰা হয়, তাৰ কুফলৰ পৰা বাচিবলৈ আমি আটাইয়ে নিজাববীয়াকৈ খেতি আৰম্ভ কৰিব লাগে। আপোনালোকে যিখিনি সীমিত ঠাই আছে আপোনালোকৰ, তাৰেই সুব্যৱহাৰ কৰি শাক পাচলি ৰুব পাৰি। অন্ততঃ ঘৰৰ মানুহকেইজনে এদিনৰ বাবে হ'লেও সতেজ শাক পাচলি খাব পাৰিব আৰু তাৰ সুফলসমূহ ভালদৰে লাভ কৰিব পাৰিব। আপোনালোকে থাৰ্মকলৰ কাৰ্টুন নাইবা গ্ৰ' বেগ নাইবা টাব নাইবা চিমেণ্টৰ বস্তা বা পুৰণি টেমা আদিতো সৰুকৈ হ'লেও খেতি কৰিব পাৰে। তাতেও অতি সহজতে শাক পাচলি উৎপাদন কৰিব পাৰি। আপোনালোকে তাতে গোবৰ সাৰ নতুবা ঘৰতে শাক পাচলিৰ বাকলিসমূহ পচাই পচন সাৰ প্ৰস্তুত কৰি প্ৰয়োগ কৰিব পাৰে। নতুবা পিঁয়াজৰ বাকলি ভালকৈ গোটাই পাত্ৰ এটাত থৈ তাতে পানী ভৰ্তি কৰি দি 24 ঘণ্টাৰ বাবে থৈ দিব। আৰু সেই পানীখিনি পিছদিনা ৰাতিপুৱা এবাল্টি পানীৰ লগত মিহলাই আপোনাৰ শাক পাচলিৰ খেতিত ছটিয়াই দিব। আৰু ইও এটা ভাল ফাৰ্টিলাইজাৰ। এনেকৈ প্ৰতি সপ্তাহে দিব। দেখিব ভালদৰে সুফল পাব। শাক পাচলিৰ উৎপাদনো বৃদ্ধি হ'ব, লগতে আপোনাৰ খেতিডৰাও নদন বদন হৈ উঠিব। এনেকৈ আপোনালোকে নিজৰ খেতিডৰা কৰিব পাৰে। খাবলৈ অনা শাক পাচলিৰ পৰা অকণমান যত্ন কৰিলে নিশ্চয় আপোনাৰ খেতিডৰা ভাল হৈ উঠিব। চাবচোন কিমান ভাল লাগে নিজৰ খেতিৰ শাক পাচলি খাই। আশা কৰোঁ এই ভিডিঅ'টোৱে আপোনালোকক যথেষ্ট হেল্প কৰিব, লগতে উৎসাহিত কৰিব। থেংক ইউ ফৰ ৱাটছিং। ভাল লাগিলে লাইক এটা কৰি দিব।